নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি আমাৰ ভাওনা আছে চামগুৰিত, তো ভাওনালৈ বুলি ওলাইছোঁ আৰু। বাকী এতিয়া আমি বাপদা ঘৰৰ ওচৰলৈ যামগৈ। সকলো বাপদা ঘৰৰ ওচৰতে গোট খাব, মানে বাছো বাইপাছৰ মূৰৰ পৰাই যাব। বাকী ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে। আমি আহি পেলাই বাপদা ঘৰৰ ওচৰ পালোহি। সকলো ৰেডি হৈ লৈছে তামোল চামোল খাই। বাকী বাছো ৰৈ আছে ৰাস্তাৰ ইটো মূৰত। ই দেখিছেই সকলোকে, এই বেনুদা হাঁহি আছে পূৰা। তো আমি আহি পেলাই ভাওনা ঘৰৰ পালোহি। বাকী প্ৰথম দৰ্শনৰ ভাওনা আৰম্ভ হৈ আছে। ভাওনাখন চাচৰণিৰ নিসিংহ মুৰাৰী। বাকী কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম বাৰু, আপোনালোকক চাই থাকিব। তো বৰষুণ দি আছিলে অলপ আগলৈকে, তো গোটেইখন বৰষুণে বোকা কৰিলে আৰু তাতে ভাওনা পথাৰতে। তো অলপ পথাৰৰ আলিয়ে যাওঁ আৰু ভাওনা ঘৰলৈ যেনে তেনে। তো বোকা গোটেই। আমি নিজ করব বলে তার ভাবে নকৰো অলপ আক্ষেপ, কিন্তু প্রভুর স্মরণ সেৱাৰ পৰা বঞ্চিত নকৰা। প্রভু ঈশ্বর পৃষ্ঠ থাকে যে পদাপতি ভিক্ষা করে শুধু না। চাৰিসিদ্ধ পৰম বৈষ্ণৱ ৰৈ আছে আমাৰ প্ৰতীক্ষাত। আমি তোমাসমূহৰ ভক্তি কীৰ্তনত তোমাসমূহক অপমান কৰি পাৰিষদ জয় আৰু বিজয় উভয় অপৰাধ লগালে বিস্তৰ। দুই পিতৃৰ দুখৰ বাবে
আমিও অপরাধী হই ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ বিহিৰ উচিত দণ্ড অপৰাধী দুই ধৰি তাৰ বাবে নকৰো আক্ষেপ ভকত দ্ৰোহী যদি হয় কোনোজন সিজনৰ ক্ষমা নাই জানিবা নিশ্চয় প্ৰভু ক্ৰোধাৰ নলে দগ্ধ হৈ হেৰুৱাই হিতাহিত জ্ঞান তোমাৰ সেৱক দুয়ো জয় আৰু বিজয়ক দিলো ভয়ংকৰ অভিয়ান তাৰ বাবে অনুতপ্ত আমি চাইব দুখ আমি কৰিছো স্বীকাৰ দণ্ড দিয় জগন্নাথ পীৰ পাতি লম আমি বিধাতাৰ আশীৰ্বাদ তুলি নকৰো আক্ষেপ কীৰ্তগণ অভিমানী কেৱকৰ দৰ্পশূন্য হেতু অভিশাপ দিয়াৰো আমি কৰ্মফল ভোগ কৰি নিষ্কৰ্ম গুণে আহিব পুনৰ দুয়ো এই স্থানলৈ যোৱা কীৰ্তগণ নকৰিবা নকৰিবা মনত সংশয় আছে দেৱতীৰ্য নৰ নাৰী এই বিশ্ব ব্ৰহ্মাণ্ড সকলোৰে অধিকাৰী তুমি তোমাৰ অপাৰ মায়া বুজিব শক্তি নাই প্ৰভু দিয়া প্ৰভু এই আশীৰ্বাদ থাকক ভকতি যেন তোমাৰ চৰণত হয় প্ৰভু দিয়া আশীৰ্বাদ থাকক ভকতি যেন তোমাৰ চৰণত যোৱা ভকতসকল মনোবাঞ্ছা পূৰ্ণ হওক তোমালোকৰ প্ৰথম দৰ্শনৰ ভাওনা শেষ হওঁ হৈছে আৰু তো সেইবাবে আমিও ৰেডি হৈছোঁ লাহে লাহে তো দেখিছেই সকলো বিজি হৈ আছে তো এইজনকতো দেখিছে আৰু এজন হাঁহিয়ে থাকে অনবৰতে বাকী এইফালে বাবদা চেলেং মাৰি আছে এইফালে ভাৱৰীয়াসকলকো দেখিছে সকলোৱে ড্ৰেছ মেকআপ কৰি আছে আৰু তো আমি সম্পূৰ্ণৰূপে ৰেডি হৈ উঠিলোঁ যিহেতু আমাৰ ভাওনা ষ্টাৰ্ট হ'বলৈ আৰু 10 মিনিট আছে আমাৰ ভাওনা শেষ হ'ল তো সকলো মানুহ ঘৰা ঘৰি গ'ল আৰু তো আমিও এতিয়া খানা খামগৈ আৰু বাবদাই অলপ গীতৰ শৰাই দিলে শুনিলেই চাগে আপোনালোকে তো ভাত খাবলৈ বহিছোঁ আৰু বাকী সকলো দেখিছে খোৱাত পূৰা বিজি তো বাকী গাড়ীত লগ পাম আকৌ আমাৰ গগনেবিলাক ধুনীয়া গাড়ীটো তো বাকী ৰাতিপুৱা 4:30 বাজিলে গাড়ীৰ পৰা নামি আহি আছোঁ ঠাণ্ডাটো পূৰা পৰিছে আৰু কুঁৱলীও দিছে অলপ বাকী ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব সেয়াই আৰু ধন্যবাদ।